আমি এতিয়া আলোচনা কৰিম দশমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম অধ্যায় এ লেটার টু গড, অর্থাৎ ভগবানলৈ এখন চিঠি নাইবা সৃষ্টিকৰ্তালৈ এখন চিঠি। এ লেটার টু গড, ইয়াৰ অৰ্থটো কি হ'ব তেনেহলে? সৃষ্টিকৰ্তালৈ এখন চিঠি। যে এই যে অধ্যায়টোত বা চেপ্টাৰটোৰ আচলতে কি, আমি প্ৰথম অৱস্থাত নিজ মাতৃভাষাত সাৰাংশ জানি ল'ব লাগিব। যদি আমাৰ সাৰাংশ জনা নাথাকে তেতিয়াহ'লে আমি কেতিয়াও এই লেটাৰ টু গড এই লেসন সম্পৰ্কে আমাৰ জ্ঞান সুস্পষ্ট আৰু সম্পূৰ্ণ নহয়। তেনেহ'লে এই লেটাৰ টু গড অৰ্থাৎ ভগৱানলৈ চিঠি ই এটা আচৰিত বিষয়। যে পৃথিৱীত এনেকুৱা মানুহ আছে নেকি যে কোনোবাই ভগৱান বা সৃষ্টিকৰ্তাৰ নামত চিঠি লিখে? কিন্তু ঠিক তেনেকুৱাকৈ এটা আচৰিত ধৰণৰ ব্যক্তিয়ে আছিল কি লেঞ্চ নামৰ এগৰাকী খেতিয়ক। যি খেতিয়ক গৰাকীয়ে ভগৱানলৈ এখন চিঠি লিখিছিল। আৰু এই ভগৱানলৈ চিঠি লিখাৰ আঁৰত বহুতো কাৰণ আছে। এই বহুতো কাৰণসমূহৰ মাজত এটা হৈছিল যে প্ৰখৰ ধুমুহা বৰষুণৰ ফলত তেওঁৰ খেতি বাতিসমূহ নষ্ট হৈ গৈছিল। তেওঁৰ সন্তানসমূহক পোহপাল দিয়াৰ কাৰণে আহাৰৰ প্ৰয়োজন হৈছিল। আৰু পৰৱৰ্তী বছৰত যিবিলাক বীজ বা শস্য ৰোপণ কৰিব লাগিব, সেই শস্য ৰোপণ কৰাৰ কাৰণে বীজৰ অভাৱ হৈছিল। এইসমূহৰ প্ৰয়োজন মিটাবৰ কাৰণে লেঞ্চ নামৰ খেতিয়ক গৰাকীয়ে কি কৰিছিল? এইবাৰ ভগৱানলৈ চিঠি লিখিছিল। আহক আজি আমি এই লেটাৰ টু গড এই পাঠটোৰ সাৰাংশ আলোচনা কৰোঁ। এই সাৰাংশটো হ'ব অসমীয়া ভাষাৰ নিজ মাতৃভাষাৰ যোগেদি ইয়াৰ সাৰাংশ আলোচনা কৰিম। চোৱা, যে লেঞ্চ নামৰ এগৰাকী খেতিয়কে এটি সৰু পাহাৰৰ টিলাৰ ওপৰত বাস কৰি আছিল। আৰু সেই লেঞ্চৰ পৰিয়ালটো আছিল অকলশৰীয়া। তেওঁৰ ওচৰে পাজৰে আন কোনো পৰিয়ালে বসবাস কৰা আছিল। ৰাতিপুৱা হলে যে লেঞ্চে আচলতে খেতি পথাৰ দেখিবৰ কাৰণে তেওঁ টিলাৰ ওপৰৰ পৰাই খেতি বাতিসমূহ দেখিব পাৰিছিল, বাগান ফুলৰ বাগিচা দেখিব পাৰিছিল, গছ গছনিসমূহ দেখিব পাৰিছিল। আৰু নদীৰ যিটো গতি, সেই নদীৰ প্ৰবাহিত হোৱা পানীৰ গতিসমূহ তেওঁ সেই টিলাৰ ওপৰত থিয় হৈয়ে সকলো চাব পাৰিছিল। লেঞ্চে এগৰাকী কঠোৰ পৰিশ্ৰমী খেতিয়ক আছিল। এনেকুৱা পৰিশ্ৰমী খেতিয়ক আছিল। আৰু এই তেওঁ পৰিশ্ৰম কৰাৰ কাৰণে তেওঁ এটা সময়ত ভাবিছিল যে আমাৰ যি খৰাং বতৰ সৃষ্টি হৈছে, এই খৰাং বতৰৰ পৰা হাত সাৰিবৰ কাৰণে আৰু খেতি বাতি সমূহ লহপহকৈ বৃদ্ধি পোৱাৰ কাৰণে এজাক বৰষুণৰ প্ৰয়োজন বুলি তেওঁ অনুভৱ কৰিছিল। এজাক বৰষুণৰ প্ৰয়োজন অনুভৱ কৰি তেওঁ কি কৰিছিল? ঘৰতেই ৰৈছিল আৰু সেই প্ৰয়োজন বুলি অনুভৱ কৰিছিল। আৰু তেওঁ আকাশৰ উত্তৰ পূব পিনে ভালকৈ লক্ষ্য কৰিছিল। আৰু যে কিছু মুহূৰ্তমান পিছতেই যে আকাশৰ উত্তৰ পূব ফালৰ পৰা এজাক বৰষুণ আহিল। আৰু বৰষুণৰ সময়ত, বৰষুণৰ আগমুহূৰ্তত যে লেঞ্চৰ ডাঙৰ ল'ৰাটোৱে খেতিত কাম কৰি আছিল। আৰু সৰু ল'ৰাবোৰে ঘৰৰ ওচৰে পাজৰে খেল ধেমালি কৰি আছিল। আৰু লেঞ্চৰ ঘৈণীয়েক অৰ্থাৎ প্ৰিয়াই তেতিয়াই দুপৰীয়াৰ আহাৰ বনাই আছিল পৰিয়ালৰ সদস্যসকলৰ কাৰণে। অৰ্থাৎ লেঞ্চ আৰু তেওঁৰ সন্তানসকলৰ কাৰণে দুপৰীয়াৰ আহাৰৰ প্ৰস্তুত কৰি আছিল।
আৰু সেই মুহূৰ্ততেই যে এজাক বৰষুণৰ আৰম্ভ হল। বৰষুণৰ টোপাল দেখি লেন্সয়ে এইবাৰ অধিক আনন্দিত হল। আনন্দ মনেৰে লেন্সয়ে মনটো ভৰি পৰিছিল, উৎফুল্লিত হৈছিল। ভগৱানক তেওঁ ধন্যবাদ জনাইছিল যে ভগৱানে মোৰ মনৰ আশা এইবাৰ কি কৰিছে, পূৰণ কৰিছে। আৰু এই যে বৰ্ষণ যেতিয়া আৰম্ভ হৈছিল, এই আৰম্ভ হোৱাৰ লগে লগে যেতিয়া বৰষুণৰ টোপালসমূহ যেতিয়া খেতি পথাৰত পৰিছিল, তেতিয়াই লেন্সয়ে ভাবিছিল যে বৰষুণৰ টোপালসমূহ আচলতে একোটা মুদ্ৰা বুলি তেওঁ অভিহিত কৰিছিল। প্ৰথম অৱস্থাত বৰষুণৰ টোপালসমূহক তেওঁ মুদ্ৰা হিচাপে অভিহিত কৰিছিল। যেতিয়া আৰু তেওঁ অলপ পিছতেই তেওঁ সেই বৰষুণৰ টোপালসমূহক, সৰু টোপালসমূহক 5 টকাৰ মুদ্ৰাৰ ৰূপত তেওঁ তুলনা কৰিছিল। তাৰ অলপ পিছতে যেতিয়া জোৰে জোৰে ডাঙৰ ডাঙৰ যে বৰষুণৰ টোপালসমূহ পৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই এই ডাঙৰ টোপালসমূহক লেন্সয়ে 10 টকাৰ মুদ্ৰা বুলি অভিহিত কৰিছিল। 10 টকাৰ মুদ্ৰা হিচাপে অভিহিত কৰাৰ পিছতেই যে অলপ সময় পিছতে এইবাৰ কি হল, ধাৰাসাৰ বৰষুণৰ সৃষ্টি হল, শিলাবৃষ্টিৰ আবিৰ্ভাৱ হল। এই বৃষ্টিৰ আবিৰ্ভাৱত আচলতে কি যে সকলো স্থানত কেৱল শিলেৰে ভৰি পৰিছিল বুলি আমি ক'ব পাৰিম। যে আৰু সেই শিলাবৃষ্টিসমূহ প্ৰায় 1 ঘণ্টা ধৰি চলিছিল। শিলাবৃষ্টি কেই ঘণ্টা চলিছিল, তেনেহলে প্ৰায় 1 ঘণ্টা ধৰি শিলাবৃষ্টি চলিছিল। এই শিলাবৃষ্টি চলাৰ ফলত যে অলপ সময় পিছতে কি কৰিলে, যে ঘৰৰ যি সৰু ল'ৰাবিলাক আছিল, সেই সৰু ল'ৰাবিলাকে যে সেই শিলৰ টুকুৰাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই গৈছিল। যে বাহিৰলৈ যোৱাৰ পিছত লেন্সয়ে সেই যে শিলৰ টুকুৰা যিবিলাক চাইছিল, এই শিলৰ টুকুৰাসমূহক লেন্সয়ে এইবাৰ ৰূপৰ মুদ্ৰা হিচাপে অভিহিত কৰিছিল। তেনেহলে যে লেন্সয়ে এই যে বৰষুণৰ টোপালসমূহৰ পৰা আৰম্ভ কৰি বহুতো ধৰণৰ মন্তব্য আগবঢ়াইছিল। যে বৰষুণৰ টোপালক নতুন মুদ্ৰা বুলি অভিহিত কৰিলে। তাৰপিছত সৰু মুদ্ৰাসমূহক 5 টকাৰ নোট হিচাপে অভিহিত কৰিলে। যে বৰষুণৰ ডাঙৰ টোপালসমূহক 10 টকাৰ মুদ্ৰা বুলি ক'লে। যেতিয়া যে হেলিষ্টন অৰ্থাৎ বৰফৰ টুকুৰা যেতিয়া পৰিছিল, এই বৰফৰ টুকুৰাসমূহক তেওঁ ৰূপৰ মুদ্ৰা বুলি অভিহিত কৰিছিল। কিন্তু ৰূপৰ মুদ্ৰা বুলি অভিহিত কৰাৰ পাছত এনেকুৱাকৈ ধাৰাসাৰ বৰষুণ হৈছিল। ধাৰাসাৰ বৰষুণ আৰু যে কিছুমান যে বায়ু প্ৰবাহিত হৈছিল, এই বায়ু প্ৰবাহিত হোৱাৰ কাৰণে এইবাৰ কি হৈছিল জানা, খেতি বাতি এইবিলাকৰ ওপৰত এনেকুৱাকৈ বৰফ পৰিছিল, বৰফৰ সকলো লৱণৰ নিচিনা হৈ পৰিছিল। এই লবণাক্ত হোৱাৰ ফলতে কি হৈছিল, খেতি বাতি সমূহ ডেমেজ হৈ গৈছিল। খেতি বাতি ডেমেজ হোৱাৰ কাৰণে যে গোটেই ৰাতিখনতে এইবাৰ লেন্সয়ে ভাবিছিল বা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে, আৰু গোটেই ৰাতিখনতে লেন্সৰ এইবাৰ টোপনি নোহোৱা হল। টোপনি নোহোৱাৰ কাৰণ কি, যে ধাৰাসাৰ বৰষুণ বা ধুমুহা বৰষুণ যে হৈছিল, এই ধুমুহা বৰষুণ হোৱাৰ ফলতে এইবাৰ কি হল, লেন্সৰ মনোভাৱ পৰিৱৰ্তন হল। লেন্সয়ে এইবাৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিলে যে মোৰ খেতি বাতি সমূহ নষ্ট হৈ গল, মোৰ ল'ৰা ছোৱালী হতক আমি কি খুৱাম, ল'ৰা ছোৱালী সকলে এইবাৰ কি মৰিব, ভোকত মৰিব। যে ল'ৰা ছোৱালীৰ কাৰণে ভোকত মৰিব, আৰু আমি যে পৰৱৰ্তী বছৰত যে খেতি বাতি কৰিম, এই খেতি বাতি কৰাৰ কাৰণে আমি বীজ ক'ত পাম। এইবিলাক ভাবি বা চিন্তা কৰাৰ পিছত এইবাৰ লেন্সৰ মূৰত এটা কল্পনা খেলিল। যে ৰাতিপুৱা লেন্সৰ মনত অলপ কল্পনা খেলিল যে এইবাৰ চাও যে, আৰু লেন্সক সহায় কৰাৰ কাৰণে তাৰ ওচৰে পাজৰে কোনেও নাছিল। তেওঁক যে বুদ্ধি বা পৰামৰ্শ দি তেওঁক সহায় কৰিব, তেনেকুৱা মানুহ তেওঁৰ ওচৰে পাজৰে নাছিল। এনেকুৱা মানুহ নথকাৰ কাৰণে লেন্সয়ে এইবাৰ কি কৰিলে, লেন্সয়ে কিন্তু যে কঠোৰ পৰিশ্ৰমী এগৰাকী খেতিয়ক আছিল, খেতিয়ক হলেও তেওঁ কি অলপ হলেও লিখিব পাৰিছিল। তেওঁ কি কৰিব পাৰিছিল, লিখিব পাৰিছিল। তেওঁ কেৱল খেতিয়কেই নহয়, যে তেওঁ আচলতে কি লিখিব পৰা বা লিখিব জনা এজন ব্যক্তিও আছিল। তেওঁ এবাৰ কি কৰিলে, এখন পেজ ললে, সেই পেজখনত কি কৰিলে, এবাৰ চিঠি লিখিবলৈ আৰম্ভ কৰিলে। চিঠিখন লিখিছিল তেওঁৰ কি, ভগৱানৰ ওচৰলৈ এখন চিঠি লিখিছিল। আৰু ভগৱানৰ ওচৰত চিঠি লিখিছিল এই কাৰণে চিঠি লিখিছিল, আৰু চিঠিখন লিখাৰ দিনটোৱে আছিল কি, ৰবিবাৰ।
আৰু ৰবিবাৰ দিনা চিঠিখন লিখিছিল আৰু এখন পোষ্ট অফিচলৈ গৈছিল, যে নগৰৰ বা টাউনৰ এটা পোষ্ট অফিচলৈ গৈছিল। পোষ্ট অফিচলৈ গৈ তেওঁ এটা কি কৰিছিল, পোষ্ট অফিচৰ পৰা এটা ষ্টাম্প বা ডাক টিকট লৈছিল। ডাক টিকট এইবাৰ লেফাফা খামৰ ওপৰত বহুৱাই দিছিল আৰু চিঠিখনৰ ওপৰত লিখিছিল যে এ লেটাৰ টু গড, অৰ্থাৎ চিঠিখনৰ ওপৰ লাইট, অৰ্থাৎ আমি চিঠিখন অৰ্থাৎ কলৈ পঠাইছিল, এ লেটাৰ টু গড, অৰ্থাৎ ভগৱানলৈ এখন চিঠি পঠুৱাই দিছিল। আৰু সেই চিঠিখনৰ ওপৰত যে লিখি দিছিল আৰু যে তেওঁৰ পুনৰ চিঠিখন লেফাফা খামৰ যে মাজত সোমাই দি তেওঁ কি কৰিছিল, এইবাৰ ঘূৰি আহিছিল। যে তাৰ পিছত পোষ্টমেন গৰাকীয়ে বা ডাকোৱাল সকলে এইবাৰ সেই লেফাফা খামৰ ওচৰলৈ আহিছিল। লেফাফা খামৰ ওচৰত আহি চিঠিসমূহ এইবাৰ চাবলৈ আৰম্ভ কৰিছিল। চিঠিসমূহ চাবলৈ গৈ তেওঁ এই লেটাৰ টু গড হেডলাইন চোৱাৰ লগে লগে সেই পোষ্ট মাষ্টাৰ যে এমপ্লয়ী গৰাকীয়ে কি হল, এইবাৰ আচৰিত হল। আচৰিত হৈ এইবাৰ এই চিঠি এখন তেওঁ পোষ্ট মাষ্টাৰৰ ওচৰত যে হাতত দিলে। পোষ্ট মাষ্টাৰে পাই এই চিঠিখন দেখাৰ লগে লগে তেওঁ অলপ হাঁহিছিল। তেওঁ অলপ কি কৰিছিল, যে হাঁহিছিল। যে আৰু পোষ্ট মাষ্টাৰ গৰাকীয়ে মন্তব্য কৰিছিল, মোৰ জীৱনত এনেকুৱা চিঠি কেতিয়াও দেখা নাই। মোৰ কি কৰা নাই, এনেকুৱা চিঠি মোৰ জীৱনত কেতিয়াও দেখা নাই। এই লেটাৰ টু গড এনেকুৱা এড্ৰেছত কোনোবাই যে চিঠি লিখে। তেনেহলে সেই পোষ্ট মাষ্টাৰ গৰাকীয়ে এইবাৰ কি কৰিলে, চিঠিখন খুলিলে। চিঠিখন খোলাৰ পিছত তেওঁ চিঠিখনৰ মাজমজিয়া দেখিলে এই লেটাৰ টু গড আৰু চিঠিখনৰ বিষয়বস্তু দেখিছিল যে এনেকুৱাকৈ তেওঁ লিখিছে যে মোৰ যে ধুমুহা বৰষুণৰ ফলত হেলিষ্টনৰ কাৰণে যে খেতি বাতিসমূহ লবণাক্ত হৈছে আৰু যাৰ ফলত খেতি বাতি নষ্ট হোৱাৰ ফলত আমাৰ খাবলৈ একোৱেই নাই। আৰু পৰৱৰ্তী বছৰত যে আমি খেতি বাতি কৰিম, যে তাৰ কাৰণে আমাৰ বীজৰ প্ৰয়োজন আৰু সেই বীজ ক্ৰয় কৰাৰ টকা বা পইচা সমূহ আমাৰ নাই। সেইকাৰণে ভগৱানে আমাক কি দিব লাগে, 100 টকা দিব লাগে। কিন্তু এইবাৰ সেই পোষ্ট মাষ্টাৰ গৰাকীয়ে লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস বা আত্মবলৰ কাৰণে এইবাৰ লেন্সে সহাকাৰ্য পৰিত্যাগ কৰিছিল আৰু তেওঁ লেন্সৰ কাৰণে এইবাৰ টকা সংগ্ৰহ কৰাৰ কাৰণে এমপ্লয় অৰ্থাৎ চাকৰিজীৱীসকলৰ ওচৰত বা তেওঁৰ ষ্টাফ বা সহপাঠীৰ ওচৰত যে টকা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। আৰু আনকি পোষ্ট মাষ্টাৰ গৰাকীয়ে নিজৰ দৰমহাৰ পৰা কিছুমান টকা দিলে। টকা দিয়াৰ পিছতে সেই লেফাফা খামটো এইবাৰ আবদ্ধ কৰিলে। আবদ্ধ কৰাৰ পিছত ভগৱানৰ ঠাইত সেই পোষ্ট মাষ্টাৰ গৰাকীয়ে এইবাৰ কি কৰিলে, চিগনেচাৰ কৰি দিলে। পিছৰ ৰবিবাৰ দিনা, পিছৰ চানডেৰ দিনা লেন্সে এইবাৰ আহিল। লেন্সে আহি সেই চিঠিখনৰ ওচৰলৈ গল, অতি আনন্দ মনেৰে গৈছিল। চিঠিখন এইবাৰ খুলিলে। চিঠিখন খোলাৰ পিছত তেওঁ টকা গণনা কৰিবলৈ আৰম্ভ কৰিলে। টকা পাই এক মুহূৰ্তত আনন্দিত হৈছিল। টকা গণনা কৰাৰ পিছত এবাৰ বেয়া লাগিছিল, কিন্তু তেওঁ 100 টকা পোৱা নাছিল। আৰু সেই লেফাফা খামৰ ভিতৰত আছিল কি 70 টকা। এই 70 টকা থকাৰ কাৰণে লেন্সে এইবাৰ কি কৰিলে, যে অলপ তেওঁৰ মনত উদয় হৈছিল যে আচলতে কি, যে এই ডাকোৱাল সকল বা এই পোষ্ট অফিচৰ কৰ্মচাৰীসকল সাধু প্ৰকৃতিৰ নহয়, অসাধু প্ৰকৃতিৰ। তেওঁলোকে আচলতে ভাল নহয়। ভগৱানে ঠিক আমাক টকা সম্পূৰ্ণ টকাই দিছে, কিন্তু আমাক ডাকোৱাল সকলে টকা দিয়া নাই। এইখিনি কোৱাৰ পিছত এইবাৰ লেন্সে আন এখন চিঠি লিখিবলৈ কি কৰিলে, পাব্লিক টেবুলৰ ওচৰলৈ গল। পাব্লিক টেবুলৰ ওচৰত গৈ তেওঁ এখন চিঠি লিখিছিল আৰু চিঠিখনত লিখিছিল, এই যে সৃষ্টিকৰ্তা আপুনি এই ডাকোৱালৰ যোগেদি চিঠিখনৰ উত্তৰ নিদিব, বেলেগ এটা পোষ্ট অফিচৰ যোগেদি এইবাৰ কি কৰিব, আমাৰ এই চিঠিখনৰ উত্তৰ দিব। এইখিনিয়ে হৈছে এই লেটাৰ টু গড নামৰ পাঠৰ মূল সাৰাংশ। আৰু এইখিনি যদি কিবা ধৰণৰ বুজাত কোনো ধৰণৰ অসুবিধা হয় তোমালোকৰ, তেনেহলে মোক মোবাইলৰ যোগেদি কৈ দিবা। অৰ্থাৎ মোৰ মোবাইল নম্বৰটো দি দিছো 8011989008। যদি বুজাত অসুবিধা হয় তেতিয়াহলে মোৰ এই নম্বৰত যোগাযোগ কৰিব। আৰু যদি কোনো ধৰণৰ এই যে সাৰাংশ কোৱাত কোনো ধৰণৰ ভুল ত্ৰুটি হয় তেনেহলে মোক জনাই দিব। মই ভুলসমূহ সংশোধন কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে অৰ্থাৎ আপুনি যদি মোৰ ভিডিঅ' চাই আছে তেনেহলে আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ।